সো ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ মাজত এটা সেলফিৰ মানে সেলফি ষ্টামৰ আনবক্সিং কৰিবলৈ ওলাইছো। তো এইটো কিমান দাম সেইটোও কম, আৰু এইটো আপোনালোকে লোৱা উচিত হ'ব নে নহ'ব সেইটোও কম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, আৰু আপুনি যদি মোৰ চেনেলত নতুন তেনেহ'লে তলত থকা লাল ছাবস্ক্ৰাইব বাটন টিপি ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু কাষত থকা ঘণ্টাটো বজাই দিয়ক যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপুনি পায়। তো বলক আমি আজি এইটো আনবক্সিং কৰিম। এইটো হ'ল এটা সেলফি ষ্টাম। তো বলক প্ৰথমে চাওক, এইবিলাকতো চাব নালাগে আচলতে, কিন্তু আপোনালোকে চাই লওক, যদি ইচ্ছা হয় নহ'লে স্কিপ কৰিব পাৰে। তো মই এইটো খুলি আছোঁ, ৰ'ব এক ছেকেণ্ড। এক হাতেদি কেমেৰা কৰি আছোঁ ন, সেইকাৰণে অলপ ডিষ্টাৰ্ব হৈ আছে। তো মালটো হ'ল এইটো চাব পাৰে। তো এইটো চাই আপোনালোকে ক'ব পাৰে যেন ইয়াৰ ক'তনো আকৌ আমি মোবাইলটো ছেট কৰিম। তো মই এইকাৰণে কৈ দি আছোঁ যে ইয়াৰ আপুনি এইটো এনেকৈ টানি দিব, এইটো ওলাই গ'ল চাওক, আৰু ইয়াৰ পৰা এইটো এনেকৈ টানি দিয়ক, আৰু এইটো এনেকৈ ওপৰ ফালে টানি দিয়ক, আৰু ইয়াত আপোনাৰ মোবাইলটো ফিট কৰক। তো মোবাইলটো ফিট কৰাৰ লগে লগে আপুনি এইটো সেলফি ষ্টামেৰে ফটো তুলিব পাৰিব। তো তাৰপিছত আহক এইটোৰ এই মালটোলৈ। তো এইটো হ'ল ব্লুটুথ কানেকশ্যন। এইটো আপুনি 10 মিটাৰমান দূৰত গৈ আপুনি ফটো তুলিব পাৰিব। তো 10 মিটাৰমান ফাঁকত দূৰত কেনেকৈ আপুনি ফটো তুলিব? তো আপোনাৰ মোবাইলটো যদি ইয়াত লগোৱাৰ পিছত এইটো আপোনাৰ ব্লুটুথ অন কৰিব, আৰু টিপি ধৰিব। তো আপোনাৰ মোবাইলৰ ব্লুটুথৰ লগত কানেকশ্যন হৈ যাব। তাৰপিছত এইটো আপুনি কেনেকৈ থিয় কৰাব ন? তো সেইটো ব্যৱস্থা আছে ইয়াৰ মাজত। তো এইটো আপুনি এনেকৈ কৰিব। তো এইটো কৰাৰ লগে লগে আপোনাৰ ষ্টাম্পটো য'ত পাৰে ত'তে থ'ব পাৰে। তো চাওক, মই এইটো থৈ দিলোঁ, আৰু আপুনি ইয়াত আপোনাৰ মোবাইলটো লগাই অলপমান দূৰত গৈ এইটো হাতত ল'ব, আৰু মোবাইলটো ইয়াতে থৈ দিব, আৰু ফ্ৰণ্ট কেমেৰা বা বেক কেমেৰা য'ত যাব তাৰ পৰা এটা টিপি দিব, আপোনাৰ ফটোটো ক্লিক হৈ যাব। তো এয়াই আছিল আজিৰ এই ভিডিঅ'টো। তো ভালকৈ চাওক আৰু একবাৰ। তো আৰু এটা হ'লে ইয়াৰ ফিচাৰ আছে। তো এইটো এক ছেকেণ্ড ৰ'ব। তো এয়া চাব পাৰে, এইটো ইমানখিনি লম্বা হয়, মই দেখুৱাই দি আছোঁ। এইটো স্কেল চাব পাৰে, এইটো স্কেল। তো এইখিনি লম্বা হয়। তো এইটো 30 চেণ্টিমিটাৰ স্কেল আছে। ইয়াত চাব পাৰে এইখিনি, ইয়াৰ পিছত আকৌ এইখিনি চাব পাৰে এইখিনি। তো মোটামুটি 2 ফুটমান হ'ব আৰু। তো এইটোৱে আছিল আজিৰ এই ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে ডিম্পুবোৰক চাইটো লাইক কৰি দিব নাকি? ধন্যবাদ। তো এয়া চাব পাৰে, ডক্টৰ ভূপেন হাজৰিকা। মই যেতিয়া 5ম শ্ৰেণীত আছিলোঁ, তো এইটো মই খেলত পুৰস্কাৰ পাইছিলোঁ। তো এইটো দিছিল নাৰায়ণ ছাৰ। তো ছাৰ আপোনাক ধন্যবাদ বহুত। আৰু এটা কথা ৰৈ গ'ল। তো আপুনি এইটো চাব পাৰে না, এইটো মোবাইল যে লগাব, ইয়াত আপুনি এইটো 360 কৈ ঘূৰাব পাৰিব। এয়া চাওক, 360 যিকোনো ফালে আপুনি ঘূৰাব পাৰিব। তো এইটো হ'ল আজিৰ এই ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰি দিব। প্লিজ ভাই, প্লিজ।